হেল্ল' গাইজ, পোনপ্ৰথমতে মোৰ ভিডিঅ'টোত এই বান্দৰকেইটা ভালকৈ চাই লওঁ। আৰু এতিয়া আহিছোঁ মেইন কথালৈ। মোৰ যিহেতু চাকৰি পষ্টিং তিনিচুকীয়াত, তো মই তিনিচুকীয়াত আছোঁ আৰু মোৰ নিজৰ মামা মামী শদিয়াত আছে। তো সিহঁতে এদিন ক'লে ব'লা আমি তিনিচুকীয়া টিলিঙা মন্দিৰ চাবলৈ যাওঁ। তো চাই থাকক কি হয়। আৰু এনেকৈ আহি আমি ফাইনেলি টিলিঙা মন্দিৰৰ বাটচৰা পাই গ'লোঁ। আৰু এনেকৈয়ে মন্দিৰৰ সন্মুখৰ দোকানৰ পৰা আমি ধূপ চাকি তাৰপিছত টিলিঙা এটা মামীয়ে মই এনেকৈ এখন শৰাইত লৈ ল'লোঁ ভগৱানৰ ওচৰত সেৱা জনাওঁ। মামী আৰু মই ভিতৰলৈ সোমাই গ'লোঁ, পিছে মামাও গৈছে আৰু ভাইটিয়ে মোক কেমেৰা ধৰি দিয়াত সহায় কৰিছে। আৰু মন্দিৰৰ গেটৰ ঘণ্টা বজাই দিলোঁ আমি আৰু এনেকৈ সোমাই গ'লোঁ। যিহেতু সোমবাৰ আছিল সেয়ে মানুহৰ ভিৰ বহুত হৈছিল আৰু আমিও এনেকৈ ভিৰৰ মাজত হ'লেও কাষেৰে আমি মামী আৰু মই ধূপ চাকিখিনি জ্বলালোঁ। আৰু মানুহ দেখিছেনে আপোনালোক, ইমান মানুহ। আচলতে সঁচাকৈ টিলিঙা মন্দিৰৰ নাম প্ৰসিদ্ধ, জগত প্ৰসিদ্ধ, ইতিহাস প্ৰসিদ্ধ, আৰু সেয়েহে ইমান ভিৰটো হোৱাটো স্বাভাৱিক কথা। আৰু সকলোৱে কয় যে টিলিঙা মন্দিৰত লগ হৈ কেনে যোৰা হৈ যদি টিলিঙা বান্ধে তেতিয়া মনৰ আশা পূৰ্ণ হয় বা সেই প্ৰেমে পূৰ্ণতা পায়। কিন্তু মই অকলেই টিলিঙা বান্ধিলোঁ আৰু কেতিয়াবা ভাগ্যত থাকিলে ভগৱানে মিলালে হ'ব লগাজনৰ লগত কেতিয়াবা আমি একেলগে বান্ধিম। এইখিনিতে আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দেখা পাইছে এয়া লানি নিচিঙা ভিৰ আৰু লাইন পাতি মানুহবিলাক একেলগে সোমাই আছে। আমিও এনেকৈ সেৱা কৰি কেনে ওলাই আহিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলোকে যাতে ভালে ৰাখে। আৰু এতিয়া বাহিৰৰ পৰা টিলিঙা মন্দিৰৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। খুবেই সুন্দৰ পৰিৱেশ, আকৌ ধুনীয়াকৈ সজাই দিছে। তো আপোনালোকে সময় পালে এবাৰ তিনিচুকীয়াৰ বৰদুবিৰ টিলিঙা মন্দিৰলৈ আহক, দৰ্শন কৰক। ধন্যবাদ।